Hi everyone, আজি এটা মই নতুন মাছৰ ৰেচিপি লৈ আহিছো। আৰি মাছৰ ৰেচিপি। ইয়াক মই মেথি আৰু বিলাহীৰ সৈতে বনাম। আহকচোন চাওঁ কেনেকৈ ভিডিওটো বনাইছো। এয়া কেৰাহীৰ তেল গৰম হৈ গৈছে। এতিয়া মই মাছ কিপিছ এপিছ পাতলাকৈ ফ্ৰাই কৰি লম। এয়া মাছ কিপিছ মই পাতলাকৈ ফ্ৰাই কৰিম, হাৰ্ড ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। এয়া চাওকচোন মাছ কিপিছ প্ৰায় হাফ ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি মই নমাই ল'ম। এয়া চাওক মাছ কিপিছ হৈ গৈছে। এতিয়া মই কেৰাহীত মেথি দি দিম। লগে লগে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ। এতিয়া ইয়াতে মই নিমখ আৰু হালধি এড কৰিম। অলপ নিমখ দি দিছোঁ। অকণমান হালধি এড কৰিছোঁ। ইয়াত মই এতিয়া অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো দিম। এইখিনি মই যেতিয়ালৈকে বিলাহীখিনি তেলত গলি নাযায় তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। এয়া চাওকচোন বিলাহীখিনি প্ৰায় গলি গৈছে। ইয়াত মই 1 কাপ পানী এড কৰিম। আৰু এইখিনি মই উতল আহিব দিম। এয়া দেখিছেনে মাছৰ পিচখিনি দি দিয়াৰ পিছত উতল আহিছে। মেথি বিলাহী দি মাছ খাই চাবচোন, বহুত ভাল লাগে। মাছৰ টেঙা এয়া চাওকচোন, এয়া মাছৰ টেঙা আঞ্জা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া প্ৰস্তুত হৈ গৈছে আৰি মাছৰ মাছ টেঙা। এতিয়া মই ওপৰত অকণমান ধনিয়া দি দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো দিবলৈ নাপাহৰিব।